নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভ্লগনিথ অনুৰাগলৈ। আজি আমি এতিয়া গোলাঘাটত আছোঁ। এতিয়া যাম নিমাতী ঘাট, পিকনিক প্লেচ নিমাতী ঘাটলৈ যাম। তাতে অকণমান ফূৰ্তি কৰিম আৰু ঘৰৰ মানুহৰ লগতে। বলক আমি যাওঁতে লগ পাই আছোঁ। বহুত যাম আজি, মানে অকলে নহয়। এয়া আমি যোৰহাট বাইপাছেদি নিমাতী ঘাটলৈ যোৱা ৰাস্তাটো পাই গ'লোহি। পামগৈ আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, 5-6-7 কিলোমিটাৰমান হয় চাগে, ভালকৈ নাজানিম। পাই গ'লোহি আমি। এতিয়া বেয়া গান বাজি আছে, মাতটো ভালকৈ অহা নাছিলে কাৰণে এনেকৈ ৰেকৰ্ড কৰি দিলোঁ। পূৰা হুলস্থুল নিমাতী ঘাট। এতিয়া আমি নিমাতী ঘাটত আছোঁ। এইফালে গাড়ীখন আছে, তাৰপৰা এইফালে মানুহখিনি বনাই আছে আৰু অকণ গাড়ীখন ছাইড কৰিলে গোটেই ধোঁৱা সোমাইছে গাড়ীখনত। এইফালে বহি আছে আমাৰ তৃষ্ণা, গোটেই ধোঁৱা আহিছে তাৰ এইফালে বহি আছে। ব্ৰহ্মপুত্ৰ নিমাতী ঘাট, মানুহ ধেৰ আছে বাৰু এইফালে, ধেৰ আছে। এণ্ট্ৰি ফিজ 4চকীয়া বাহনৰ 150 টকা লয়, তাৰপৰা 2চকীয়া বাহনৰ 30 টকাকৈ লয়। ধুনীয়া জেগা, মানে জেগাডোখৰ চাফা আৰু লেতেৰা নহয়। পিকনিক প্লেচবোৰ প্ৰায় লেতেৰা, একদম ৰাইজক এটা অনুৰোধ যাতে চবেই চাফা কৰি থৈ যায় জেগাডোখৰ। প্লাষ্টিক বস্তু, বিশেষকৈ প্লাষ্টিক বস্তুখিনি পেলাব নালাগে য'তে ত'তে। সেইটো এতিয়া জেগাডোখৰ ধুনীয়া থাকে, মানুহো আহিব পাৰে আৰু পিক চিক পেলাইছে মানুহে যোনে তোনে। অলপ চাই যাওঁ। গাহৰি পুৰা খালোঁ, কিন্তু এতিয়া গাহৰি পুৰা মই পাহৰি থাকিলোঁ নহয় ভিডিঅ'টো বনাবলৈ। গান লগাই থ'লোঁ, মিউজিক চিষ্টেম বনাই দিলোঁ, গাড়ীতে লগাই থ'লোঁ গান, মোবাইলটোৰ পৰা হেৰি কৰি পিনি বনাবলৈ পাহৰি থাকিলোঁ। তাক ক্লিপ এটা লগাই দিম, চাব মজা লাগিলে খাই। এতিয়া টেষ্ট কৰি আছে মাংস, গাহৰি। কি কৰিছা? চালাড চালাড বনাইছে। গাহৰি দাঙি দি অকণমান দেখাই দিওঁ। দাঙি দিয়া হৈ যাব। খানা ৰেডি। নিমখ দিলে নে? ভাতটো খাই ল'লোঁ। এতিয়া ভৰি হাতকেইটা ধুই লওঁ। ভৰি হাতকেইটা ধুই আৰু ধুনীয়াকৈ যাবগৈ লাগিব জোতা চুপি পাৰলৈ আহিছোঁ। নিমাতী ঘাটৰ পৰা আহিয়ে ডাইৰেক্ট আমাৰ বাইদেউক অকণমান গাড়ী শিকাই দিলোঁ। পাৰিছে আৰু প্ৰথমবাৰ চলাইছে, নহয় দ্বিতীয়বাৰ চলাইছে। প্ৰথম এবাৰ চলাইছিলে, এতিয়া অকণমান ফিল্ডতে ট্ৰাই কৰি আছে। গাহৰি খৰিকাত ভৰাই আছোঁ পুৰিবৰ কাৰণে। এইফালে লাইন লাগি আছে আৰু এইটো এইফালে চুঙাত দিবৰ কাৰণে বনাই থকা হৈছে গাহৰি। দেখাই যাম, আমাৰ বাইদেউ কৰি আছে। বাইদেউখন চাই দিয়া এবাৰ। চুঙাত দিবৰ কাৰণে গাহৰি। এইফালে মুৰ্গী, লোকেল মুৰ্গী। গাহৰি পুৰি থকা হৈছে আৰু লগত চুঙাত আছে আমাৰ গাহৰি লাই পাত, মানে চুঙা গাহৰি। আমি এতিয়া চুঙা গাহৰি খাম, গাহৰি পোৰা খাম, লোকেল মুৰ্গী খাম, চব আছে। পোৰা গাহৰি ৰেডি হৈ গ'ল, চাটনি। ক্ৰেডিট গ'জ টু এইটো 31st ষ্টাৰ্টাৰ। মজা। ৰাইজ খোৱাত ব্যস্ত। চুঙা গাহৰি ৰেডি হৈ আছে এফালে। 2 মিনিট নালাগিলে। কেনেকুৱা লাগিলে? মজা লাগিলে। কেনেকুৱা লাগিলে? এই অনুভৱ ভয়ংকৰ। কেনেকুৱা লাগিলে এইফালে? চবে হেহাই আছে, ইটো পুৰা হেহাই গ'ল নাখায়।
এতিয়া নেক্সট আমাৰ আছে চুঙা গাহৰি, আৰু আমি এনেকৈ চুঙা গাহৰি খাই ৰাতি শুই থাকিলোঁ আৰু পূৰা নাচি মেলি। সকলোকে হেপী নিউ ইয়েৰ। আমাৰ চুঙা গাহৰিটো চাই লওক আৰু হেপী নিউ ইয়েৰ টু অল। আজি মানে মই শিৱসাগৰৰ পৰা আহি গোলাঘাটৰ পৰা গুচি আহিলোঁ। ৰাতি মানে অকণমান টোপনি হৈ গ'ল নাই, মানে ভিডিঅ' বনাবলৈ সময় নাপালোঁ। ত' ৰাতিপুৱা শুই উঠি সোনকালে গুচি আহিলোঁ। এতিয়া ইয়াত ব্লগটো সামৰি মাৰিছোঁ আৰু আপোনালোককো যাতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ভালদৰে দিনবোৰ যাওক, লগতে পুৰণা বছৰটো যেনেকৈ গ'ল তাতকৈ আৰু যাতে ভালকৈ যায় তাৰে শুভকামনা জনাইছোঁ সকলোকে। ধন্যবাদ। আপোনালোকে ব্লগটো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।